গুড মৰ্ণিং। ৰাতিপুৱা মই কলেজলৈ বুলি ওলালোঁ। চাওকচোন আমাৰ ৰাস্তাটো ভাল হৈ গ'ল, পকা কৰি দিলে। কলেজ আহি পাই নিজৰ কামত লাগি গ'লোঁ। ক্লাছ কৰি উঠাৰ পাছৰ দৃশ্য চাওকচোন, ইমান মনোযোগেৰে মোবাইল চাই আছে চাওকচোন। মই ভিডিঅ' কৰি আছোঁ, সিহঁতে মোবাইল চোৱাত ব্যস্ত। এইটো হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্ট। ছাত্ৰ ছাত্ৰীবোৰে বিভিন্ন ধৰণৰ টপিকবোৰ লিখি এনেদৰে বেৰত সজাই থৈছে যাতে দেখাত ভাল লাগে। চাওকচোন, লগৰ এজনীয়ে চিপছ খাই পেকেটটো মোৰ বেগত সোমাই দিছে, কৈছে মাক দিবাগৈ জুই ধৰিব পাৰিব বুলি। মই পাই তুমিয়ে লৈ যোৱা বুলি ক'লোঁ, আমাৰ ঘৰত অভাৱ নাই বুলি ক'লোঁ। তাই সেইকাৰণে চাওকচোন কি কৰি আছে। যিহেতু আজি হৈছে ইণ্টাৰনেশ্যনেল ওমেন ডে', চ' সেইবাবে সৰুকৈ এখন মিটিঙৰ আয়োজন কৰা হৈছিলে কলেজত। ভিডিঅ'টোৰ দ্বাৰাই সকলো ওমেনলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। বহু কেইগৰাকী সন্মানীয় মহিলাকো নিমন্ত্ৰণ কৰা হৈছিল। তেওঁলোকৰ জীৱনৰ কাহিনীবোৰ শুনি বৰ ভাল লাগিল, বহুতো নজনা কথাও জানিব পাৰিলোঁ। মিটিংখন শেষ হোৱাৰ লগতে আমি ঘৰলৈ গুচি আহিলোঁ। আজিৰ বাবে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।